হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকলৈ লৈ আহিছোঁ 20 মিনিটত তৈয়াৰ কৰিব পৰা আমৰ আচাৰ। এই আমৰ আচাৰ প্ৰস্তুত কৰাৰ কাৰণে প্ৰথমতে আমখিনি ধুই শুকুৱাই লৈছোঁ আৰু ইয়াক ধুনীয়াকৈ ময়দাত কাটি লৈছোঁ। আমখিনি প্ৰথমতে দুফাল কৰিছোঁ, তাৰপিছত আকৌ দুফাল কৰি তাৰপিছত সৰু সৰু টুকুৰাকৈ পিছফালে কাটি লৈছোঁ। এটা আমক মুঠৰ ওপৰত 8 পিচ কৰি লৈছোঁ। এই আমৰ আচাৰ ৰ'দত দিয়াৰ একো ঝামেলা নাই আৰু ইয়াক প্ৰস্তুত কৰি লগে লগে খাব পাৰি। ই ৰ'দত শুকোৱা আচাৰৰ নিচিনা ইও বহুদিনলৈ থাকে, ই নষ্ট নহয় আৰু ই টেষ্টিও হয়। এয়া আমখিনি কাটা হৈ আছে। আজিকালি আম কাটিবলৈ লওঁতে বহুত সমস্যা, কাৰণ আমত ভিতৰত অসমৰ আমত বহুত পোকে ধৰে। ভাল আম পাবলৈ বহুত টান আৰু এতিয়াহে আমাৰ ইয়াত আম ওলাইছে কাটি ল'ব পৰা আচাৰৰ কাৰণে। এয়া মোৰ আম কাটা হৈ গৈছে। আমখিনি মই লৈ লৈছোঁ আৰু আমৰ জোখত এয়া মই আচাৰৰ মছলা প্ৰস্তুত কৰি লৈছোঁ। সেই আচাৰৰ মছলাখিনি লৈ লৈছোঁ নিমখ, ক'লা নিমখ আৰু কাশ্মীৰী লাল জলকীয়া, লগতে ভিনেগাৰ কাপেৰে আধা কাপ। কেৰাহী বহাই দিছোঁ, তাতে তেল দি দিছোঁ। তেলখিনি গৰম হৈ আহোঁতে তাতে দি দিম এয়া পাঁচফোৰণ হয়, পাঁচফোৰণ দি দিছোঁ। তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে, তাতে আমখিনি বাকি দিছোঁ আৰু দি ইয়াক ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ লৰাই আমৰ কালাৰখিনি পৰিৱৰ্তন কৰি লোৱা হ'ব। এয়া দি দিছোঁ বগা নিমখ। নিমখখিনি দি ইয়াক ধুনীয়াকৈ লৰাই দিছোঁ। নিমখখিনি যাতে আমৰ ভিতৰত সোমাই যায়, সেইকাৰণে প্ৰথমতে নিমখখিনি দিছোঁ আৰু আমৰ কালাৰটো পৰিৱৰ্তন হোৱালৈকে ইয়াক অকণমান লৰাই দি আছোঁ। চাওক, আমৰ কালাৰটো পৰিৱৰ্তন হৈ গৈছে আৰু আম সিজিবলৈ বহুত বেছি সময় নালাগে। 5 মিনিটমান ইয়াক পগালে হৈ যায়। এয়া আম প্ৰায় হৈ আহিছে। এয়া দি দিছোঁ ক'লা নিমখ, কাশ্মীৰী লাল জলকীয়াৰ গুড়ি আৰু দি ইয়াক ধুনীয়াকৈ লৰাই দি দিছোঁ। লগতে দি দিছোঁ ভিনেগাৰখিনি। ভিনেগাৰ অৰ্থাৎ এচিটিক এচিড হয়। ই বস্তু সংৰক্ষণ কৰাৰ কাৰণে ইউজ কৰা হয় আৰু বহুত দিনলৈকে যাতে নষ্ট নহয় তাৰ কাৰণে ইয়াক দিয়া হয়। এয়া আমখিনি সম্পূৰ্ণ হৈ গৈছে। জিভালৈ পানী অহা এই আমৰ আচাৰৰ ৰেচিপি হয়। এয়া ইয়াতে দি দিছোঁ সৰু চামুচেৰে এচামুচ হালধি গুড়ি ৰঙৰ কাৰণে আৰু দি ইয়াক আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। চাওক কি ধুনীয়া কালাৰ হৈ গৈছে। এতিয়া ইয়াতে মছলাখিনি দি
লৰাই ইয়াক মছলাখিনি মিলাই দিয়া হ'ব। লগতে মই জুইকুৰা অফ কৰি দিছোঁ, কাৰণ মছলাখিনি ভাজিলে ইয়াত তিতা লাগিব। সেইকাৰণে মই মছলাখিনি তেলত দিয়া নাই, গৰম তেলত দি জুইকুৰা অফ কৰি দিছোঁ। সেইখিনি গৰমতে মছলাখিনি হৈ যাব। এয়া মোৰ আচাৰ সম্পূৰ্ণ হৈ গৈছে। এতিয়া ইয়াক ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ঠাণ্ডা হ'লে ইয়াক পৰিৱেশন কৰা হ'ব। এয়া মই বাতি এটা ধুই উলিয়াই লৈছোঁ। এয়া বাতিত আচাৰখিনি উলিয়াই পৰিৱেশন কৰা হ'ব। এয়া প্ৰায় 1 কিলো আচাৰ হৈছে। ধুনীয়াকৈ বাতি এটাত উলিয়াই লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ আচাৰখিনি হৈ গৈছে। আপোনালোকে নিশ্চয় ভাল পাব। কম সময়ত বছৰটোৰ কাৰণে সংৰক্ষণ কৰিব পৰা আচাৰ, আৰু ই ৰুটি ভাতৰ লগত খাই বহুত ভাল লাগে। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।